বড়ো ফাৰ্ষ্ট ছুপাৰ 50 আমাক বহুতখিনি সহায় কৰিছে অকল মানে আমি প্ৰথম বেটছ আছিলোঁ UPSC আমি দিল্লীত কোচিং কৰিছিলোঁ গতিকে দিল্লীত কোচিং কৰাৰ উপৰিও যোৱা বছৰ যিহেতু আমাৰ কোচিং কমপ্লিট হৈ গ'ল গতিকে তাৰপিছতো আমাৰ প্ৰিলিমছৰ পিছত যোনটো মেইনছ হৈছিলে তাৰ বাবে আমাক ক্ৰেছ কৰ্চো দিয়া হৈছিলে অসমৰ কোচিং ইনষ্টিটিউটত বা প্ৰিলিমছৰ কাৰণেও ক্ৰেছ কৰ্চ দিয়া হৈছিলে মেইনছৰ কাৰণে ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰেমো অৰ্গেনাইজ কৰা হৈছিলে বিশিষ্ট IAS বা অন্যান্য ব্যক্তিসকলৰ লগত গতিকে প্ৰত্যেকটো ষ্টেপতে আমাক সহায় কৰিছে বহুত বহুত ধন্যবাদ থাকিলে হয় আজি এই অনুষ্ঠানটো খুবেই ভাল লাগিলে মই আমাৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়া আৰু UPPL ওদালগুৰি ডিষ্ট্ৰিক্টৰ কমিটি সদস্য সকলোকে ধন্যবাদ জনাইছোঁ এনেকুৱা ধৰণৰ অনুষ্ঠানে আমাক আগন্তুক আহি থকা কৰ্মজীৱনত আমাক সাহস আৰু উৎসাহ জনাব যাতে আমি সমাজৰ হকে আৰু ভালদৰে কাম কৰি যাব পাৰোঁ যাতে আমি এখন সুস্থ সমাজ গঢ়িব পাৰোঁ আমাৰ লগতে BTR ৰিজনৰ আৰু ডেভেলপমেণ্ট হওক আৰু আশা কৰিছোঁ যাতে আমাৰ যোনটো ছুপাৰ 50 স্কিম হয় মই নিজে এগৰাকী ষ্টুডেণ্ট হয় গতিকে ছুপাৰ 50ৰ সহায়ত মই এবাৰ মানে উত্তীৰ্ণ হ'ব সক্ষম হৈছোঁ গতিকে আশা কৰিছোঁ যে আৰু ষ্টুডেণ্ট আগবাঢ়ি আহক আগন্তুক বছৰলৈকে APSC ইঞ্জিনিয়াৰিং ডক্টৰ বা যিকোনো দিশতে তেওঁলোক আগবাঢ়ক বড়ো ফাৰ্ষ্ট ছুপাৰ 50 আমাক বহুতখিনি সহায় কৰিছে অকল মানে আমি প্ৰথম বেটছ আছিলোঁ UPSC আমি দিল্লীত কোচিং কৰিছিলোঁ গতিকে দিল্লীত কোচিং কৰাৰ উপৰিও যোৱা বছৰ যিহেতু আমাৰ কোচিং কমপ্লিট হৈ গ'ল গতিকে তাৰপিছতো আমাৰ প্ৰিলিমছৰ পিছত যোনটো মেইনছ হৈছিলে তাৰ বাবে আমাক ক্ৰেছ কৰ্চো দিয়া হৈছিলে অসমৰ কোচিং ইনষ্টিটিউটত বা প্ৰিলিমছৰ কাৰণেও ক্ৰেছ কৰ্চ দিয়া হৈছিলে মেইনছৰ কাৰণে ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰেমো অৰ্গেনাইজ কৰা হৈছিলে বিশিষ্ট IAS বা অন্যান্য ব্যক্তিসকলৰ লগত গতিকে প্ৰত্যেকটো ষ্টেপতে আমাক সহায় কৰিছে বহুত বহুত ধন্যবাদ থাকিলে সফলতাৰ ক্ৰেডিট আচলতে সকলোকে দিব বিচাৰোঁ প্ৰথমতে মোৰ মা দেউতা তেওঁলোকে মানে গোটেইখিনি কৰিছে মোৰ নিজৰ নহয় গোটেই পৰিয়ালবৰ্গ বন্ধু বান্ধৱী আমাৰ গভৰ্ণমেণ্ট ছুপাৰ 50 সকলোকে গোটেই সমাজকে থেংক ইউ